Hello guys, welcome back to my YouTube channel. ৰাতিপুৱা সোনকালে উঠিলো, উঠি কাম বন কৰি আজৰি একেবাৰে এতিয়া নামঘৰলৈ যাওঁ, ওলাওঁ কি পিন্ধিম আপোনালোকক দেখুৱাম। ভিডিওটো শেষলৈকে চাব আৰু আজি নামঘৰলৈ কোন আহিব, কি অনুষ্ঠান সকলোবোৰ কৈ আছো, ভিডিওটো শেষলৈকে চাই থাকিব। আমি নামঘৰ আহি পালোহি আৰু আজি আছে দিনজোৰা ভাগৱত পাঠ লগতে ব্যাখ্যা অনুষ্ঠান আৰু ব্যাখ্যাকাৰ কোন আহি আছে আপোনালোকক অলপ পাছতে দেখুৱাই আছো। এয়া ভকতসকল অহা আৰম্ভ হৈছে। এয়া হৈছে চাহ খোৱা ঘৰ, ইয়াতে ধুনীয়াকৈ সকলোকে চাহ দিয়া হৈছে। ইয়াতে আইসকলে চাহ দিয়াত লাগি আছে। আজি ব্যাখ্যাকাৰৰ কাৰণে আমন্ত্ৰণ কৰি অনা হৈছিলে পাঞ্জেৰি গগৈ বাপজনাক, তেখেতো আহি উপস্থিত হৈছেহি। কৃষ্ণ আধুনিক বৈকুণ্ঠধাম পথাৰী পথাৰ প্ৰাথমিক শাখাৰ নামঘৰ সমবেত সমূহ ভক্তবান ৰাইজলৈ আমি ভক্তি ভৰা সেৱা কৰিছোঁ। ব্যাখ্যা অনুষ্ঠান ভাগ শুভ উদ্বোধনৰ আমি দায়িত্ব অৰ্পণ কৰিছিলোঁ। বিৰপুৰীয়া নাৰায়ণপুৰ জিলা শাখাৰ শিক্ষক ক্ৰেডিট ছ'চাইটিৰ সন্মানীয় সভাপতি এগৰাকী বিশিষ্ট সমাজসেৱক পথাৰী পথাৰ প্ৰাথমিক শাখাৰ এগৰাকী সন্মানীয় উপস্থিত আছে। আমি বাপজনাৰ খেল সমষ্টৰ তৰফৰ পৰা আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আমি ডক্টৰ লীলাবৰা বাপজনাক আমি সন্মুখৰ ভাগলৈ আগবাঢ়ি আহিবলৈ আমি সেৱা কৰিছোঁ আৰু তেখেতক এখন চেলেঞ্জ আদৰে আদৰণি জনাব শ্ৰী ৰিংগুৰঞ্জন শইকীয়া বাপজনা। কৃষ্ণ কৃষ্ণ হৰি চৰকাৰ উদ্বোধক বাপজনাক তেখেতৰ তত্ত্ববন্ধুৰ বাণীৰে আজিৰ অনুষ্ঠান ভাগ আমি শুভাৰম্ভ কৰিবলৈ সেৱা কৰিছোঁ। কৃষ্ণ পাঞ্জেৰি গগৈ বাপজনাই ব্যাখ্যা আৰম্ভ কৰিছে।
পাৰ্থিশোভিন শৰাদ তেলে ব্ৰহ্ম শিৰায়দি কবয়ে মই জন্তিয়া সুৰায়া তেজু ভাবি মৃগাং যাবৰ সময়ত মাত্ৰ 3 হাত মাটিহে আপোনাক লাগে বুলি কৈছে আৰু 3 হাত মাটি কমাই যাব যেতিয়াই চিন্তা কৰিব পাৰিম। হেল্ল' গাইছ, ইয়াত জাষ্ট নামঘৰ পৰা আহি পাইছোঁ। সেই কাপোৰ কানি সলোৱাই নাই, এইখিনিত থোৱাই নাই। ধুনীয়াকৈ কাপোৰ কানি সলাই মুখ হাতকেইটা ধুই অকণমান ৰেষ্ট লওঁ। ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। সঁচাকৈ বেল আইকনটো অল কৰি দিব।